নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মে' মাহৰ এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আছে মে' মাহৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন। যদি আপুনি কোনো এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে আপোনাৰ বাবে প্ৰশ্নকেইটা অতিকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনাৰ ইম্পৰ্টেণ্ট পইণ্টছসমূহ মনত ৰাখিবলৈ অসুবিধা হয়, তেনেহ'লে এখন নোটবুক লৈ আপুনি ইম্পৰ্টেণ্ট পইণ্টছসমূহ লিখি যাব পাৰে। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেন্স? স্বাধীনতাৰ পাছত অসমৰ প্ৰথম ৰাজ্যপাল কোন হৈছিল? আৰু ইয়াৰ পৰা 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব, আপুনি শুদ্ধ উত্তৰটো কমেণ্ট কৰি ক'ব পাৰে। আৰু আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথম প্ৰশ্নটো আছে, একৰ্ডিং টু ফিটছ ৰিপৰ্ট, হোৱাট ইজ দ্য GDP গ্ৰ'থ ৰেট এষ্টিমেটেড ফৰ ইণ্ডিয়া ফৰ ফাইনেন্সিয়েল ইয়াৰ 2021 এণ্ড 22? ফিটছ ৰিপৰ্ট মতে 2021-22 বিত্তীয় বৰ্ষত ফিটছ ৰিপৰ্ট মতে 2021-22 বিত্তীয় বৰ্ষত ভাৰতৰ GDP কিমান হ'ব? ভাৰতৰ GDPৰ সম্পূৰ্ণ নামটো হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, যাৰ অসমীয়াত মুঠ ঘৰুৱা উৎপাদন। ইয়াক GDP বুলি কোৱা হয়। আৰু 2021-22 বিত্তীয় বৰ্ষত ভাৰতৰ GDPৰ ওপৰত এটা আনুমানিক তথ্য উলিয়াইছে ফিটছে। আৰু এই ফিটছৰ এই ৰিপৰ্টত ভাৰতৰ GDP 2021-22 বিত্তীয় বৰ্ষৰ বাবে ধাৰণা কৰা হৈছে অপশ্যন ডি 9.5%। কোনে এই ৰিপৰ্টটো জাৰি কৰিছে? ফিটছে। ফিটছৰ দ্বাৰা এই ৰিপৰ্টটো জাৰি কৰা হৈছে 2021-22 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ, আৰু ইয়াত 9.5% GDP অনুমান লগোৱা হৈছে। আৰু বিভিন্ন অন্যান্য প্ৰতিষ্ঠানসমূহেও ভাৰতৰ GDPৰ বিষয়ে 2021-22 বিত্তীয় বৰ্ষৰ বাবে অনুমান লগাইছে। উদাহৰণস্বৰূপে এছিয়ান ডেভেলপমেণ্ট বেংক, যাক চমুকৈ ADB বুলি কোৱা হয়, ADB-য়ে 11% অনুমান কৰিছে। ইণ্ডিয়া ৰেটিংছে 10.10% অনুমান কৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ দ্বাৰা 10.40% অনুমান লগোৱা হৈছে। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, যাক চমুকৈ IMF বুলি কোৱা হয়, IMF-ৰ দ্বাৰা 12.50% অনুমান লগোৱা হৈছে GDP দৰ ভাৰতৰ বাবে 2021-22 বিত্তীয় বৰ্ষত। ঠিক তেনেকৈ ৱৰ্ল্ড বেংকে 10.10% অনুমান লগাইছে। মুডিজ ৰিপৰ্টে 9.30% অনুমান লগাইছে। ইউনাইটেড নেশ্যনছ ৰাষ্ট্ৰসংঘই 7.50% 7.50% অনুমান লগাইছে। HDFC বেংকে, গুৰুত্বপূৰ্ণ, HDFC বেংকেও অনুমান লগাইছে ভাৰতৰ GDP 10% 2021-22 বিত্তীয় বৰ্ষৰ বাবে। গতিকে এই GDP ৰেটসমূহ আপোনালোকে মনত ৰখাটো অতিকৈ দৰকাৰী। গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহে এনেধৰণৰ GDP ৰেটসমূহ উলিয়ায়, যেনেদৰে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ৱৰ্ল্ড বেংক, ইউনাইটেড নেশ্যনছ। এইবোৰ আপোনালোকে মনত ৰখাটো অতিকৈ দৰকাৰী। এইবোৰ কাৰেণ্ট টপিক। নেক্সট কুৱেশ্যনটো আছে, হুইচ কাউণ্ট্ৰি হেজ ছাকচেছফুলি ইনভেণ্টেড দ্য ছিংগল ড'জ COVID-19 ভেকচিন? কোন দেশে এটা পালিৰ ক'ভিড টীকা সফলতাৰে আৱিষ্কাৰ কৰিছে? ছিংগল ড'জ COVID-19 ভেকচিন। বৰ্তমানলৈকে যিমানবোৰ ক'ভিড ভেকচিন ওলাইছে, সকলোবোৰৰ 2টা ড'জ ল'ব লাগে। কোনোটো ভেকচিনৰ 3টা ড'জো আছে। কিন্তু আমাৰ ভাৰতত যি 2টা ভেকচিনে অনুমোদন পাইছে, সেই দুটা কোভেক্সিন আৰু কোভিচিল্ড, এই দুটাৰ 2টা ড'জ ল'ব লাগে। প্ৰায়বিলাক ভেকচিনৰে 2টা ড'জ ল'ব লাগে। কিন্তু ৰাছিয়া, অপশ্যন চি, ৰাছিয়াই এটা ভেকচিন উলিয়াইছে। এই ভেকচিনটো এটা ড'জ ল'লেই হয়, COVID-19ৰ ভেকচিন। ইয়াতে মন কৰিবলগীয়া যে ৰাছিয়াতেই পোনপ্ৰথমবাৰৰ বাবে COVID-19ৰ ভেকচিন আৱিষ্কাৰ হৈছিল। আটাইতকৈ প্ৰথমটো ভেকচিন আৱিষ্কাৰ হৈছিল ৰাছিয়াতে, যাৰ নাম আছিল স্পুটনিক 5। আৰু ঠিক তেনেকৈ ৰাছিয়াতেই প্ৰথমটো ছিংগল ড'জ COVID-19 ভেকচিন ছাকচেছফুলি ইনভেণ্ট কৰা হৈছে, আৰু তাৰ নাম হ'ল স্পুটনিক লাইট। আৰু ৰাছিয়াৰ এই স্পুটনিক লাইট, যিটো এটা ড'জৰ COVID-19 ভেকচিন, এইটো বিকাশ কৰিছে দ্য ৰাছিয়ান মিনিষ্ট্ৰী অফ হেল্থ এণ্ড গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অফ এপিডিমিঅলজি এণ্ড মাইক্ৰ'বায়'লজি এণ্ড ৰাছিয়া ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড। এই 3টা প্ৰতিষ্ঠানে মিলি এই ভেকচিনটো আৱিষ্কাৰ কৰিছে, যিটো এটা ছিংগল ড'জ ভেকচিন হয়। ইয়াৰ আগতে মানুহৰ বাবে আটাইতকৈ প্ৰথমে ৰাছিয়াই পোনপ্ৰথমটো ভেকচিন আৱিষ্কাৰ কৰিছিল, তাৰ নাম হ'ল স্পুটনিক 5। ইয়াত ৰাছিয়াৰ কথা কোৱা হৈছে। ৰাছিয়াৰ কেপিটেল হ'ল মস্কো, প্ৰেছিডেণ্ট হ'ল ভ্লাদিমিৰ পুটিন। নেক্সট কুৱেশ্যনটো আছে, হুইচ ইণ্ডিয়ান ষ্টেট হেজ লঞ্চড এ ডিজিটেলি ফ্লাড ৰিপৰ্টিং ছিষ্টেম? কোনখন ভাৰতীয় ৰাজ্যই এক ডিজিটেল বান প্ৰতিবেদন প্ৰণালী মুকলি কৰিছে? ডিজিটেল বান প্ৰতিবেদন প্ৰণালী, ডিজিটেল ফ্লাড ৰিপৰ্টিং ছিষ্টেম। এতিয়ালৈকে যিমানবোৰ ফ্লাড ৰিপৰ্টিং ছিষ্টেম আছিল, সেইবোৰ পুৰণি ব্যৱস্থাৰে সেইবোৰ
চলোৱা হৈছিল, বানৰ বিষয়ে অধ্যয়ন কৰা হৈছিল। কিন্তু নতুনকৈ এটা ডিজিটেল বান প্ৰতিবেদন প্ৰণালী মুকলি কৰিছে কোনে? অপশ্যন এটো হ'ব শুদ্ধ, আছাম। আমাৰ অসমতে এই প্ৰণালীটো ভাৰতৰ ভিতৰতে পোনপ্ৰথমে মুকলি কৰা হৈছে। ডিজিটেলি বানপানী নিৰীক্ষণ কৰা হ'ব আৰু অসমতে পোনপ্ৰথমে এইটো মুকলি কৰা হৈছে ভাৰতৰ ভিতৰত। নেক্সট কুৱেশ্যনটো আছে, হুইচ ষ্টেট এনাউন্সড টু গিভ 5,000 rupees per month to children orphaned due to COVID-19? কোভিডৰ বাবে অনাথ হোৱা শিশুসকলক কোন ৰাজ্যই প্ৰতিমাহে 5,000কৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে? যিসকল ল'ৰা ছোৱালী কোভিডৰ বাবে অনাথ হৈ গ'ল, মানে তেওঁলোকৰ মাক দেউতাক সকলো পৰিয়াল কোভিডত ঢুকাই গ'ল, আৰু সেই ল'ৰা ছোৱালীবোৰৰ বাবে যিবোৰ অনাথ হৈ গ'ল তেওঁলোকৰ বাবে প্ৰতিমাহে 5,000কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে। কোন ৰাজ্যৰ চৰকাৰে সুধিছে? উত্তৰ হ'ব অপশ্যন বি, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ চৰকাৰে প্ৰতিমাহে 5,000কৈ টকা প্ৰদান কৰিব অনাথ শিশুসকলক, যিসকল COVID-19ৰ বাবে অনাথ হ'ল। ইয়াত মধ্যপ্ৰদেশৰ কথা কোৱা হৈছে। মধ্যপ্ৰদেশৰ চিফ মিনিষ্টাৰ হ'ল শিৱৰাজ সিং চৌহান, গভৰ্ণৰ হ'ল আনন্দীবেন পাটেল, আৰু লোকসভাৰ 29, ৰাজ্যসভাৰ 11 ছিটছ আছে। নেক্সট কুৱেশ্যনটো আছে, হু ৱাজ এপইণ্টেড এজ দ্য এক্সিকিউটিভ ডাইৰেক্টৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন উপ পৰিদৰ্শক হিচাপে কাক নিযুক্ত কৰা হৈছে? নতুন উপ পৰিদৰ্শক কাৰ? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ। কাক নিযুক্ত কৰা হৈছে? উত্তৰ হ'ব অপশ্যন বি, জোছ জে কাট্টাৰ। তেওঁক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিউ এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে নিযুক্ত কৰা হৈছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল 1935 চনৰ 1 এপ্ৰিল তাৰিখে। ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত। গভৰ্ণৰ হ'ল শক্তিকান্ত দাস। বৰ্তমান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ হ'ল শক্তিকান্ত দাস। আৰু RBIৰ প্ৰথমগৰাকী গভৰ্ণৰৰ নাম যদি আপুনি জানে তেনেহ'লে কমেণ্ট কৰি ক'ব পাৰে RBIৰ প্ৰথমগৰাকী গভৰ্ণৰ কোন আছিল। ইয়াৰ উত্তৰটো মই ভিডিঅ'টোৰ শেষত ক'ম। যদি আপুনি জানে তেতিয়াহ'লে এতিয়া কমেণ্ট কৰি ক'ব পাৰে। নেক্সট কুৱেশ্যনটো আছে, ৰিচেণ্টলি হুইচ কাউণ্ট্ৰিজ ফাৰ্ষ্ট মাৰ্চ ৰোভাৰ ঝুৰুং হেজ ছাকচেছফুলি লেণ্ডেড অন দ্য ৰেড প্লেনেট? কোন দেশৰ প্ৰথমখন মংগলযান ঝুৰুং সফলতাৰে ৰঙা গ্ৰহ মানে কোনটো? মংগল গ্ৰহৰ কথা কোৱা হৈছে। এই গ্ৰহটোত অৱতৰণ কৰিছে। কোন দেশৰ? উত্তৰ হ'ব অপশ্যন এ, চাইনা। চীন দেশৰ প্ৰথমখন মংগলযান, যাৰ নাম হ'ল ঝুৰুং, এইখনে মংগলত সফলতাৰে অৱতৰণ কৰিছে। ইয়াৰ আগতে আমেৰিকাই পোনপ্ৰথমবাৰৰ বাবে মংগলৰ বুকুত অৱতৰণ কৰিবলৈ সক্ষম হৈছিল। ইয়াত চাইনাৰ কথা কোৱা হৈছে। চাইনাৰ কেপিটেল হ'ল বেইজিং, কাৰেঞ্চি হ'ল ৰেন, আৰু ইয়াৰ প্ৰধানমন্ত্ৰী হ'ল জি জিনপিং। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো আছে, হোমেন বৰগোহাঁই ফ্ৰম আছাম হেজ ৰিচেণ্টলি পাছড এৱে। হি ৱাজ এ। অসমৰ হোমেন বৰগোহাঁই অলপতে মৃত্যু হৈছে। হয়তো আপোনালোক সকলোৱে জানে। তেওঁ আছিল তেওঁ কি আছিল ইয়াত সোধা হৈছে। অপশ্যন এ জাৰ্ণালিষ্ট, অপশ্যন বি পইট, অপশ্যন চি অথৰ, অপশ্যন ডি অল অফ দিছ। তেওঁ সাংবাদিক, কবি, লেখক নে কি আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, অল অফ দিছ। তেওঁ ওপৰৰ সকলোবোৰ আছিল। তেওঁ একেধাৰে এগৰাকী সাংবাদিক আছিল, কবি আছিল, লেখক আছিল, সমালোচক আছিল আৰু গল্পকাৰ আছিল। তেওঁ 7 ডিচেম্বৰ 1932 চনত জন্মগ্ৰহণ কৰিছিল আৰু 12 মে' তাৰিখে তেখেতৰ মৃত্যু হয়। তেওঁ অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল, লগতে অসম উপত্যকা বঁটা লাভ কৰিছিল, আৰু 1978 চনত, মনত ৰাখিব, 1978 চনত পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে তেওঁ অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কিমান চনত? 1978 চনত। 1978 চনত তেওঁ পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। অৱশ্যে 2015 চনত ভাৰতীয় সমাজত সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে এই বঁটা হোমেন বৰগোহাঁই ছাৰে উভতাই দিছিল। 2001 চনৰ পৰা 2002 চনলৈকে তেওঁ দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁ 2001 চনতো এবাৰ সভাপতি হৈছিল আৰু 2002 চনতো অসম সাহিত্য সভাৰ সভাপতি হৈছিল। এইগৰাকী মহান কবি, গল্পকাৰ আৰু সমালোচকৰ আত্মাৰ চিৰসদগতি কামনা কৰিছোঁ। তেওঁ আমাৰ মাজৰ পৰা বৰ্তমান গুচি গৈছে। নেক্সট কুৱেশ্যনটো চাওঁ। হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য প্ৰেষ্টিজিয়াছ শ্বেইখ জায়েদ এৱাৰ্ড? শ্বেইখ জায়েদ বঁটা পাবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় কোন হৈছে? শ্বেইখ জায়েদ বঁটা এইটো আৰৱৰ এটা সন্মানীয় বঁটা, কবিসকলক দিয়া হয়। এইটোক ভাৰতৰ পোনপ্ৰথমে কোনে পাবলৈ সক্ষম হৈছে সুধিছে। উত্তৰটো হ'ব অপশ্যন ডি, ডক্টৰ তাহেৰা কুতবুদ্দিন। তেওঁ পাবলৈ সক্ষম হৈছে। তেওঁ আমেৰিকাত থাকে যদিও তেওঁ এগৰাকী ভাৰতীয় মূলৰ। তেওঁ এই শ্বেইখ জায়েদ বঁটা পাবলৈ সক্ষম হৈছে। তেওঁৰ কিতাপ আৰবিক অৰেচন এণ্ড আৰ্ট এণ্ড ফাংচন নামৰ কিতাপখনৰ বাবে তেওঁ
এই বঁটা পাবলৈ সক্ষম হৈছে, যাৰ নাম হ'ল শ্বেইখ জায়েদ বঁটা। নেক্সট কুৱেশ্যনটো আছে, হুইচ কাউণ্ট্ৰি ইজ গোয়িং টু বিকাম দ্য মষ্ট পপুলেটেড কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই 2027? কোন দেশ 2027 চনলৈ বিশ্বৰ আটাইতকৈ বেছি জনবহুল দেশ হৈ পৰিব? বৰ্তমান বিশ্বৰ আটাইতকৈ জনবহুল দেশ কোনখন? চাইনা। চাইনাত বৰ্তমান 1.4 বিলিয়ন লোক আছে আৰু ইণ্ডিয়াত 1.3 বিলিয়ন লোক আছে। ইণ্ডিয়াত 1.3 বিলিয়ন লোক আছে। জনসংখ্যা হ'ল, ইণ্ডিয়াৰ জনসংখ্যা হ'ল 130 কোটিৰ অধিক হ'ব। কিন্তু 2027 চনলৈ চাইনাক পিছ পেলাই আমাৰ ভাৰতবৰ্ষ হৈ পৰিব বিশ্বৰ আটাইতকৈ বেছি জনবহুল দেশ। বৰ্তমান চাইনাত 140 কোটি মানুহ আছে, ভাৰতত 130 কোটিতকৈ অধিক মানুহ আছে। কিন্তু এই 140 কোটি মাত্ৰ 5 বছৰতে পাৰ কৰিব বুলি কৈছে। চাইনাক পাৰ কৰি ভাৰত হ'ব বৰ্তমান বিশ্বৰ আটাইতকৈ জনবহুল দেশ। নেক্সট আৰু একেবাৰে শেষৰ প্ৰশ্নটো আছে, হুইচ নেশ্যন উইল বিকাম দ্য ৱৰ্ল্ডছ ফাষ্টেষ্ট গ্ৰ'য়িং মেজৰ ইকনমি বাই 2022 এজ পাৰ ইউনাইটেড নেশ্যনছ? ৰাষ্ট্ৰসংঘৰ মতে 2022 চনৰ ভিতৰত কোনখন ৰাষ্ট্ৰ বিশ্বৰ দ্ৰুততম বিকাশশীল ৰাষ্ট্ৰ হ'ব? 2022 চনৰ ভিতৰত ৱৰ্ল্ডছ লাৰ্জেষ্ট গ্ৰ'য়িং মেজৰ ইকনমি কোনখন দেশ? অপশ্যন বি হ'ব আমাৰ ভাৰতবৰ্ষ। আমাৰ ভাৰতবৰ্ষ 2022 চনৰ ভিতৰত বিশ্বৰ আটাইতকৈ দ্ৰুততম বিকাশশীল ৰাষ্ট্ৰ হৈ পৰিব ৰাষ্ট্ৰসংঘৰ মতে। আৰু এইকেইটা আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল পালে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু আজি আপোনালোকক যিটো প্ৰশ্ন সুধিছিলোঁ তাৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টোৰ মাজতে মই আপোনালোকক এটা প্ৰশ্ন সুধিছিলোঁ, তাৰ উত্তৰটো হ'ব চি ভি দেশমুখ। চি ভি দেশমুখ আছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী গভৰ্ণৰ আৰু বৰ্তমান গভৰ্ণৰ হ'ল শক্তিকান্ত দাস। ভিডিঅ'টো ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।